বাৰমুডা ট্ৰায়েংগল য'ত জাহাজ নাইবা প্লেন ওচৰতে গ'লে ৰহস্যময়ভাৱে নাইকিয়া হৈ যায় আৰু তাৰ কাৰণ আজিলৈ কোনো গম পোৱা নাই। চন 1918 প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইউএছএৰ ডাঙৰ জাহাজ এখন বাৰমুডা ট্ৰায়েংগলত নাইকিয়া হৈছিল। এই জাহাজখনত প্ৰায় 300 জন যাত্ৰী আছিল। এই জাহাজখন ৰহস্যময়ভাৱে নাইকিয়া হোৱাৰ পিছত বহুতো সন্ধান অভিযান আৰম্ভ কৰিছিল, কিন্তু এই জাহাজখনৰ টুকুৰা এটা পোৱা নাছিল। বিশ্বযুদ্ধৰ সময়ত এইটো ঘটনা হোৱাৰ বাবে বহুতে ভাবে এইটো জাৰ্মানীৰ কিবা প্লেন হ'ব পাৰে, কিন্তু জাৰ্মানীয়ে তাৰ লগত সিহঁতৰ কোনো সম্বন্ধ নাই বুলি কৈছিল। চন 1945 চনত 5 জন ইউএছ বায়ুসেনাৰ লোকে ফ্লাইট 19ত প্ৰেক্টিছৰ বাবে গৈছিল। তেতিয়া সিহঁতে বাৰমুডা ট্ৰায়েংগল ওপৰেৰে যাওঁতেই অকস্মাত সিহঁতৰ ছিগনেল অহা বন্ধ হৈছিল আৰু ফ্লাইট 19খন অকস্মাত নাইকিয়া হৈ গৈছিল। তাৰে পিছতে ইউএছ বায়ুসেনাই সেইখন প্লেন বিচৰাৰ বাবে 13 জন লোকৰ সৈতে এখন বেলেগ প্লেন পঠাইছিল। তাৰ পিছত সেইখন প্লেনো ৰহস্যময়ভাৱে নাইকিয়া হৈছিল। বহুতো সন্ধান অভিযানতো তাৰে প্লেন এখনো বিচাৰি নাপালে, যাৰ ৰহস্য কোনোৱে আজিলৈকে গম পোৱা নাই। বাৰমুডা ট্ৰায়েংগলত কেৱল এই দুটা ঘটনাই হোৱা নাই, আৰু বহুত ঘটনা হৈছে যাৰ ৰহস্য আজিলৈ কোনোৱে নাজানে। আনকি খ্ৰীষ্টোফাৰ কলম্বাছে যেতিয়া পৃথিৱী ভ্ৰমণৰ কাৰণে এই ঠাইখিনিৰ ওচৰেৰে গৈছিল, তেতিয়া তেওঁ উল্লেখ কৰিছিল যে সেই ঠাইখিনিত তেওঁৰ কম্পাছে যি টি আচৰণ কৰিছিল, আৰু তেওঁ কৈছিল যে তাত তেওঁ বহুতো বিশেষ ধৰণৰ পোহৰ দেখিছিল। বাৰমুডা ট্ৰায়েংগলত আৰু বহুতো জাহাজ আৰু প্লেন ৰহস্যময়ভাৱে নাইকিয়া হৈ গৈছে। তাত নাইকিয়া হোৱা জাহাজ আৰু কোনো মানুহৰ আজিলৈ সন্ধান পোৱা নাই, কিন্তু এই ৰহস্যময় ঠাইখিনিৰ পৰা কেৱল এজন মানুহ বাচিব পাৰিছে, যিজন মানুহে তাত তেওঁৰ লগত কি হৈছিল সকলো কৈছিল, আৰু যি কথা সঁচাই বহুত অদ্ভুত, আৰু গোটেইখিনি এনেকুৱা লাগে যেন সেইখিনি ঠাইত কিবা এটা অদ্ভুত শক্তি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ওচৰত এটা ভিডিঅ'ত আলোচনা কৰিম। আজি বাৰমুডা ট্ৰায়েংগলৰ পৰা বাচি অহা মানুহজনৰ লগত কি হৈছিল সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। 4 ডিচেম্বৰ 1970 চনত পাইলট ব্ৰুচ গাৰ্নাৰে এণ্ডেছ আইলেণ্ডৰ পৰা বিমিনি আইলেণ্ডলৈ গৈছিল। তাৰে মাজতে তেওঁৰ লগত যি হৈছিল সঁচাই বহুত অদ্ভুত। তেওঁ অকস্মাত তেওঁৰ প্লেনৰ কণ্ট্ৰল হেৰুৱাইছিল, আৰু তেওঁ গম পাইছিল যে সেইখিনি ঘটনা তেওঁৰ বাৰমুডা ট্ৰায়েংগলত হৈছিল। তেওঁক লগ কৰিবলৈ সেইদিনা তেওঁৰ লগত কি হৈছিল তাক জানিবলৈ ৰিচাৰ্জাৰ এজন তেওঁৰ ওচৰলৈ গৈছিল। সেইদিনা ব্ৰুচ গাৰ্নন তেওঁৰ দেউতাক আৰু এজন বিজনেছ লগৰৰ সৈতে তেওঁ এণ্ডেছ আইলেণ্ডৰ পৰা বিমিনি আইলেণ্ডলৈ গৈছিল। তেওঁ মাটিৰ পৰা প্ৰায় 1000 ফুট ওপৰেৰে গৈ আছিল। তেতিয়া যাই থাকোঁতে সিহঁতৰ আগত অকস্মাত ঘূৰণীয়া মেঘ সৃষ্টি হৈছিল, আৰু সেই মেঘখিনি ঘূৰি আছিল, যি দেখি তেওঁলোক বহুত ভয় খাইছিল। আৰু যেতিয়া সেই মেঘখিনিৰ ভিতৰলৈ তেওঁলোক সোমাই গৈছিল, তেতিয়া সেই মেঘখিনি বিয়পিব ধৰিছিল। মেঘখিনিৰ ভিতৰলৈ যোৱাৰ পিছত তেওঁ তাত একো দেখা নাছিল, সকলো অদৃশ্য হৈ পৰিছিল, আৰু মেঘখিনিত বিজুলী মাৰি আছিল। তেতিয়া মেঘখিনি দিনতে আন্ধাৰ হৈ পৰিছিল, তাত দিনতে ৰাতিৰ নিচিনা অৱস্থা হৈছিল। তেতিয়া তেওঁ দেউতাকে কৈছিল যে তাৰ পৰা ঘূৰি আকৌ এণ্ডেছ যাবলৈ দেউতাকে সেই মেঘখিনি পাৰ কৰিব বিচৰা নাছিল, কাৰণ তেওঁৰ দেউতাকে বহুত ভয় খাইছিল। তেওঁ মেঘখিনি দেখি মাটিত লেণ্ড নকৰি মেঘখিনি পাৰ কৰাৰ কথা ভাবিলে। যেতিয়া মেঘখিনি পাৰ কৰিছিল, তেতিয়া তেওঁ যি ভাবিছিল সকলোবোৰ তাতকৈ বহুত বেলেগ হৈছিল। তেওঁ চাৰিওপিনে ধুমুহাত ফচিছিল, য'ৰ পৰা ওলোৱাটো বহুত জটিল হৈ গৈছিল। তেতিয়া তেওঁ ভাবিছিল যে সিহঁতে সেই মেঘখিনিত ফচি গৈছিল, কিন্তু তেতিয়াই তেওঁ এটা সুৰংগ দেখিছিল। তেতিয়া সিহঁতৰ একো উপায় নথকাত সেই সুৰংগটোৰে সিহঁতে যাব ধৰিছিল, যিটো প্ৰায় 16 কিলোমিটাৰ ডাঙৰ আছিল। যেতিয়া সিহঁতে সেই সুৰংগটোত সোমাই গৈছিল, তেতিয়া চাৰিওপিনে মেঘবোৰ ক্লকৱাইজ ঘূৰি আছিল, আৰু সেই সুৰংগটোত সিহঁতে 0 গ্ৰেভিটিত আছিল, আৰু সিহঁতে প্লেনখন অলপো কণ্ট্ৰল কৰিব পৰা নাছিল। আৰু যেতিয়া সিহঁত সেই সুৰংগটোৰ বাহিৰ হৈছিল, সেই সুৰংগটো অলপ পিছতে ধ্বংস হৈ গৈছিল। সিহঁতৰ ৰাডাৰ তাৰ পিছত আকৌ এবাৰ কাম কৰিছিল, আৰু তেওঁলোকৰ তেতিয়া মায়ামি সাগৰৰ ওপৰত ছিগনেল ওলাইছিল। তেতিয়া ৰাডাৰ কণ্ট্ৰলাৰে তেওঁৰ মায়ামিত লেণ্ড কৰিব দিছিল, কিন্তু তেওঁ ভাবিছিল যে 20 কিলোমিটাৰ মানহে সিহঁতে ভ্ৰমণ কৰিছে। এণ্ডেছ আইলেণ্ডৰ পৰা মায়ামি বীচ প্ৰায় 150 কিলোমিটাৰ দূৰ আছিল। তেওঁ যেতিয়া তললৈ ভালদৰে চাইছিল, তেতিয়া মায়ামি সাগৰ তলতেই দেখিছিল, আৰু সিহঁতৰ সকলোৰে ঘড়ীবোৰ 20 মিনিট পলমকৈ চলিছিল, যি দেখি সকলো আচৰিত হৈছিল। তেওঁ প্ৰায় 150 কিলোমিটাৰ দূৰ মাত্ৰ 3 মিনিটত ভ্ৰমণ কৰিছিল, মানে তেওঁৰ বিমানখনে সেই সময়ত 3000 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছিল, যিটো এতিয়াৰ ফাইটাৰ প্লেনবোৰতকৈও বহুত বেছি হয়। যেতিয়া তেওঁ লেণ্ড কৰিছিল,
তেতিয়া ফিউল চেক কৰোঁতে ফিউল মাত্ৰ অলপমানহে গৈছিল, যিখিনিৰে 150 কিলোমিটাৰ ভ্ৰমণ কৰাটো অসম্ভৱ আছিল। তেওঁ এজন এনেকুৱা ব্যক্তি যিজনে এই ৰহস্যময় ঠাইটোৰ পৰা ঘূৰি আহিছিল। বহুতো এক্সপাৰ্টে সেই সুৰংগটো ইলেক্ট্ৰমেগনেটিক ভৰ্টেক্স বুলি ভাবে, যিটো প্ৰায় ব্লেক হোলৰ নিচিনা হয়, য'ত সময় আৰু অন্তৰাল সকলোবোৰ সলনি হ'ব পাৰে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিব। যদি এনেকুৱা ভিডিঅ' আপোনালোকে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব।